নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষক হয় ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ এখন লোকেল মুৰ্গীৰ ফাৰ্মত। এই লোকেল মুৰ্গীৰ ফাৰ্মখনৰ উদ্যোক্তা হৈছে আমাৰ সকলোৰে পৰিচিত স্থানীয় খেতিয়ক মুন্নাফ আলী ডাঙৰীয়া। নমস্কাৰ বন্ধুসকল। এই মুন্নাফ আলী ডাঙৰীয়াৰ উদ্যোগতে আৰম্ভ হৈছে এই লোকেল মুৰ্গীৰ ফাৰ্মখন। ইয়াতে আছে 500 লোকেল মুৰ্গীৰ পোৱালি। এই মুন্নাফ আলী নামৰ ব্যক্তিজনে অকল যে এই লোকেল মুৰ্গীৰ ফাৰ্মখন কৰিছে তেনে নহয়, তেওঁৰ লোকেল মুৰ্গীৰ লগতে আৰু বিভিন্ন ধৰণৰ খেতি তেওঁৰ প্ৰচেষ্টা আগবঢ়াইছে। আমি আপোনালোকক এখন এখনকৈ তেওঁৰ প্ৰতিখন খেতিৰ বিষয়ে জনাম। এয়া হৈছে মুন্নাফ আলী ডাঙৰীয়াৰ বন্ধাকবিৰ খেতি। মুন্নাফ আলী ডাঙৰীয়া, হয় নমস্কাৰ। হয়, আপুনি বাৰু ইয়াতে কিমান বিঘা বন্ধাকবি খেতি কৰিছে? মোৰ ইয়াতে 4 বিঘা বন্ধাকবি আছে। হয়। এক বিঘা ওলকবি আছে। হয়। 1 বিঘা আলু আছে আমাৰ। হয়। পাটনাই আলু বুলি কয়। হয়। আধা বিঘা মূলা আছে। হয়। আৰু কাশ্মীৰী ৰেড আপল বেৰী আছে। হয়। বগৰী। হয়। 1.5 বিঘা আছে। হয়। আৰু ষ্ট্ৰবেৰী খেতি আছে 1 বিঘা। হয়। ড্ৰেগন ফ্ৰুটছ আছে 1 বিঘা। হয়। এইখিনিয়ে মই কৰি আছোঁ। ডাঙৰীয়া, আপোনাৰ এই বগৰী খেতিত আপোনাৰ কি কি ধৰণৰ ভেৰাইটি আছে আপুনি অলপ জনাব নেকি? হয় নমস্কাৰ। ইয়াতে মোৰ 3টা ভেৰাইটি আছে। কাশ্মীৰী ৰেড আপল বেৰ, আৰু এটা আছে এইটো অষ্ট্ৰেলিয়ান বল বুলি কয়, আৰু এটা আছে সিডলেছ বুলি, ভিতৰত সিডটো নাথাকে, এইটো সিডলেছ বুলি কয়। এইটো সিডলেছ 3টা ভেৰাইটি আছে। হয়।
ডাঙৰীয়া, আপুনি এই খেতি যেতিয়া কৰিছে ইয়াত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি আপুনি? নাই, বিশেষ সমস্যা একো সন্মুখীন হোৱা নাই। মই বিশেষ অসুবিধা হোৱা নাই। সময়ে সময়ে মই যেতিয়া যি মেডিচিন বা ফাৰ্টিলাইজাৰ যি দিব লাগে মই ইউজ কৰি আছোঁ, আৰু জৈৱিক পদ্ধতিৰে কৰা প্ৰয়াস কৰিছোঁ মই। হয়। আমাৰ যিটো লোকেল সাৰ ফাৰ্টিলাইজাৰ, এইটো গোবৰ সাৰ, হয়, সেইটোৰে মই কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, আৰু সেইকাৰণে মানে সুন্দৰ সুফল পোৱা গৈছে। হয়। গছৰ মানে ধুনীয়া হেৰি আছে, কালাৰ আছে। হয়। আৰু ফলবিলাকো ধুনীয়াকৈ আহিছে। হয়। আপোনালোকে দেখা পাব। এইটো এটা ভেৰাইটি আছে। হয়। এইটো কাশ্মীৰী। এইটো কাশ্মীৰী? হয়। হয়। এইটো এটা। হয়। এতিয়া কালাৰবিলাক অহা নাই সম্পূৰ্ণকৈ। হয়। এই হাৰ্ভেষ্টিঙৰ সময় হোৱা নাই, এতিয়া এইখিনি হৈছে। আৰু ইয়াতে এটা আছে, এইটো অষ্ট্ৰেলিয়ান বল বুলি কয় এইটো। হয়। এইটো এটা ভেৰাইটি। হয়। সম্পূৰ্ণ আপেলৰ নিচিনা হ'ব এইটো। হয়। এইটো এটা ভেৰাইটি আছে। আপোনাৰ দেখাত এইটো বল যেনেই পায়। হয় হয় হয়, অষ্ট্ৰেলিয়ান বল বুলি কয় এইটো। হয়। এইটো চিডলেছ ভেৰাইটি। হয়। মানে এই চিডলেছ ভেৰাইটিটো আপোনাৰ ভিতৰত যিটো বীজ থাকে, বীজটো নাথাকে। বীজটো নাথাকে ইয়াত। হয়। হয়, এইটো থাইলেণ্ড ভেৰাইটি বুলি কয়। হয়। এইটো ধুনীয়া গ্ৰোথ হৈছে। হয়। আৰু আমি ডিচেম্বৰ জানুৱাৰীত আমি হাৰ্ভেষ্টিঙৰ ডিচেম্বৰ লাষ্ট শেষৰ ফালে হাৰ্ভেষ্টিঙৰ সময় হ'ব। মুনাফালী ডাঙৰীয়া, আপোনাক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ যে আপুনি আমাৰ চেনেলটোৰ কাৰণে ইমানখিনি সময় উলিয়ালে, আৰু আমাক যিমানখিনি দেখুৱাব লাগে বা সহায় কৰিব লাগে গোটেইখিনি কৰিলে। সেইবোৰ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে আমি আপোনাৰ বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে বিস্তীৰ্ণভাৱে আমি মানে ভিডিঅ' বনাব বিচাৰোঁ, যাতে আমাৰ কৃষক বন্ধুসকলে আপোনাৰ জৰিয়তে কিছু উপকৃত হয়। আশা কৰোঁ আপুনি আমাক আজিৰ দৰে সহায় সহযোগ কৰিব, আৰু পৰৱৰ্তী ভিডিঅ'বিলাক বনোৱাত আপুনি আমাক সুবিধাকণ কৰি দিব। ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।